ঐ সেকশন নীলৰ কি হলো? কোন নীল? এইবোৰ বাদ দে। তই শুন না, বাঁহৰ চুঙা দৈ খাবি নেকি? কি বাঁহৰ চুঙাৰ দৈ অ? তই এইবোৰ বাদ দে না, তই কচোন কোনটো বাঁহৰ চুঙাৰ দৈ খাবি? কি বকি আছ বে? তই ৰাতি খোৱা বাঁহৰ দৈটো নোখোৱা কেলে? তোৰ বাঁহটোৱে দিবি, বেছিকে ভৰাব পাৰিম। দৈ কিনো বকি আছ বে তহঁতি অথনিৰ পৰা? নীলে বাঁহ খালে এই ইচ্ছাত প্ৰকাণ্ড বাঁহ ইচ্ছাত দিলে কি কেতিয়া বে? বাগানৰ মাজত মনত পৰিছে? এইবোৰ বাদ দে অ, মেইন কথাটো শুন না। কি মেইন কথা অ? আমাৰ যে অগ্নি দেৱতা নাম লত নে চেতা সাজিবি? ঐ আহ আকৌ তই। আজি যাব নোৱাৰিম নহয়, মই খুৰাফালে আহিলো যাব নোৱাৰিম মই আজি। এই বে তই ফটুৱা কৈ দিছ বে। সঁচাকে নোৱাৰিম বে, তই বুজি পাৱ অকমান। আবে তই আহিবি কাৰণে আমি আহিলো ন, কিনো ফটুৱামি কৰি থাক? আহ কিবা এটা কৰিব। বাদ দে না, তই কি কম বুলি কৈছিলি সেইটো কচোন অগ্নি দেৱতাৰ কথা। বুজি পা না বে, মই সঁচাকে যাব নোৱাৰিম মই আজি। কাইলৈৰ পৰা যাম, সঁচাকে যাম, আজি যাব নোৱাৰিম। ৰ কৈছো ৰ। উঠি গলে মানে ক'ব পাৰি নেকি? অগ্নিবে ৰাগিনীক ভাল পায়। কি? কেতিয়াৰ পৰা? তোৰ আকৌ কি হ'ল? ইমান যে আচৰিত হৈছ তই? ৰাগিনীটো মোৰ লগত ৰিলেশ্যনত আছে। এইবোৰ কি বকি আছ আকৌ তই? ৰাগিনীটো মোৰ লগত ৰিলেশ্যনত আছে। এইবোৰ কি বকি আছ আকৌ তই? তহঁতি আছো বে, কোন কাৰ লগত ৰিলেশ্যনশ্বিপ আছে? ৰচোন ৰ তই ৰ। কেতিয়া হৈ গ'ল ইমান? তইচোন মই একোৱে নকলি। নহয় শুনচোন। বেচেৰা অগ্নি বে। আৰে তহঁতি শুনিতো ল। ৰাগিনীৰ বাৰ্থডে দিনাখন আৰু এটা কিয়? এনেই থেংক ইউ। শুনাচোন, কোৱাচোন। আবেলি অকণ ওলাই আহিবাচোন, তোৰ কথা কেইটামান আছে। মোৰ লগত আকৌ কি কথা? আছে কথা কিছুমান, আহিবাচোন। ঠিক আছে দিয়া। ঠিক আছে, আহিবা কিন্তু। মই কল কৰিম। তই নগলি ন অভি? বাইদেউ দুটা চকলেট পালি ন? গলো। আৰে তই ফালতু বে। আৰে শুনিতো ল। পিছে আজি মন্দিৰলৈ গলা নে? গলো, মাৰ লগত গলো। মোক যে দুটা চকলেট দিলা। নিদো আৰু। শুনাচোন, কোৱা। ৰাতিপুৱা আজি মেছেজত তুমি কিবা এটা কম বুলি কৈছিলা নহয়, নকলা যে? কম বলা। ঠিক আছে ব'লা। বলা হৈ আগলৈকে যাও। এতিয়া বহোগে ব'লা। বলা। শুনাচোন, কোৱা। কথা এটা সুধো? সোধা। বেয়া নোপোৱাতো? অভি, তোমাৰ প্ৰতিটো অভিমানৰ কাৰণ মই হ'ব খোজো, তুমি সেইকণ সুযোগ দিবানে মোক? তাৰ মানে ৰাগিনী তুমি? অভি, নাজানো কিয় তোমাক লগ পোৱাৰে পৰা তুমি মোৰ বাবে বিশেষ হৈ পৰিলা। শুনা ৰাগিনী, তোমাৰ লগত কথা পতাৰে পৰা তুমি মোৰ আপোন হৈ পৰিছা। তোমাৰ লগত কথা পতাৰ যি অনুভৱ সেয়া মোৰ বাবে নতুন। তোমাক লগ পোৱাৰ আগতে মই ইহঁতকেইটা আৰু টেবুলত জাপ খাই থকা কিতাপখিনিৰ মাজতে সোমাই আছিলোঁ। কিন্তু কি অভি? তুমি গম পাইছাই চাগে মই কেনেকুৱা, কাৰোবাক কেনেকৈ ভাল পায়
সেয়াও মই নাজানো। এয়া মোৰ বাবে নতুন। তাৰ পিছতো যদি তুমি সেইবাবেইতো তুমি মোৰ বাবে বিশেষ। তোমাৰ প্ৰতিটো কথাই মোৰ প্ৰিয়। আৰু এটা কথা ৰাখিবানে মোৰ? কোৱাচোন। আমাৰ এই কথাবোৰ আমাৰ মাজতে ৰাখিবা দেই। মানে নীল, অগ্নিম, শুভমতক আমাৰ এইবোৰ কথা নকবা। নহ'লে সিহঁতি টিউশ্যনত বুজিলোঁ দিয়া। ঠিক আছে। ব'লা এতিয়া সেইফালে যাওঁ। ঠিক আছে, ব'লা। ঠিক আছে। এটি মিঠা সপোন তোমাৰে প্ৰেমতে, এটি মধুৰ গান তোমাৰে নামতে। এটি মিঠা সপোন তোমাৰে প্ৰেমতে, এটি মধুৰ গান তোমাৰে নামতে। সুৰেৰে আৱৰিম তোমাক মোৰ গানতে, মৰমৰে এটি নাম মাথো তুমি। তুমিয়েই মোৰ প্ৰেমৰ সুবাস, তোমাতে মোৰ সুৰৰ সুবাস, তুমিয়েই মোৰ মনৰ জোনাক জানা। মনৰ জনা তুমিয়েই মোৰ মনৰ জোনাক জানা। জীৱন বাটত তোমাকে বিচাৰো, তুমি মৰমৰ লগৰী। সপোনৰ পজাতে থাকিমেই চিৰদিন, দুয়োৰে সাৰথি। এটি দুটি সপোন জিলিকি উঠে তোমাৰে কাজল দুচকুৰ পাহি। হাতে হাত ধৰি আগুৱাম আমি আমাৰ মনৰে কাহিনী। হাতে হাত ধৰি আগুৱাম আমি আমাৰ মনৰ কাহিনী। হাতে হাত ধৰি আগুৱাম আমি আমাৰ মনৰে কাহিনী। এটি মিঠা সপোন তোমাৰে প্ৰেমতে, এটি মধুৰ গান তোমাৰে নামতে। এটি মিঠা সপোন তোমাৰে প্ৰেমতে, এটি মধুৰ গান তোমাৰে নামতে। সুৰেৰে আৱৰিম তোমাক মোৰ গানতে, মৰমৰে এটি নাম মাথো তুমিয়ে। মাথো তুমিয়ে, মাথো তুমিয়ে। তই বহুত ডাঙৰ ভুল কৰি দিলি দেই অভি। অভি ভবা নাছিলো বে তোক। কি হ'লগে বা?
আৰে মই এতিয়া কি কৰিম কোৱা না না ৰাগিনীক এৰিব পাৰিম না তাক এৰিব পাৰিম ভাই তই তলে তলে গেমটো কিন্তু মজা খেলিলি তই এতিয়া অগ্নিবক কেনেকৈ ক সেইটো ভাব অঁ বে চব কম কাইলৈ বুজাম তাক সি বুজি পাব যি কৰ কৰ আমাৰ মুঠতে ফ্ৰেণ্ডশ্বিপটো বেয়া হ'ব নালাগে অঁ বে এতিয়া তেতিয়াহ'লে এতিয়া যাওঁ তই ভালটো আমি কৰি নাথাকিবি দেই যাওঁ ব'ল 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 তই মোবাইলটো দে মোৰ অঁ ল কি হ'ল ক না মোক ক বাদ দে নাই বহুত কথা হ'ল মাইকে বান্ধি দিলে ন নাই দে ফটোৱা ভলুকা মানে জাতি বাক না বে চব সাপ দে গেলা কি কি সাপ ফেটি সাপ নে ধুৰা সাপ বহুত ফটোৱা কৰ তই যা নাই ইয়াৰ পৰা কেলা এটা কাম কৰ তই আমাৰ লগত বস্তু বৈ 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 এই মোৰ মন নাই তই বৈ না তুই এইবোৰ বাদ দে না বৈ মন নাই অ' এ ভাই বৈ না এই বাদ দে না মই নাই এ না বৈ না তই বৈ এই দাদা আজি আকৌ লৈ যাওঁ আমাৰ লগত কি হ'ল কোন হয় এই লগৰ ৰে মোৰ উঠা নাযাওঁ নেকি দাদা কিবা হৈছে নেকি হা তোৰ কি হৈছে হা তাইক বুজাই দিয়কচোন ভালকে বুজাই দিয়ক তোক স্বৰ্গৰ পেচৰি দেখাব দেই ইয়াক উঠা ইয়াক উঠা ইমান নীলা চেষ্টা হোৱালৈ আজি মোৰ হাতত এই হ'লনে হৈ গ'ল দাদা বলক ভাইটো কি হৈছে মই যাওঁ নেকি এটা বৌ না তোৰ কি টেনচন হৈছে মই তোৰ টেনচন কৰিব এইবোৰ বহুত কথা হ'ল দে বহুত কথা কি হৈছে তোৰ দাদা তোৰ কি হৈছে হা একো নহয় যাওঁ কেট দে ফালে তই নাখাওঁ নেকি মই আৰে ঘৰত গালি পাৰিব মায়ে তোৰ টেনচন কিহৰ টেনচন ছোৱালী টেনচন হা মই নাখাওঁ নেকি অ' অকণমান টেষ্ট কৰা নাই তোৰ কিন্তু মায়ে গালি পাৰিব তোৰ কি জিন্দগী নাপাওঁ চাবি এটা বৰ নাবি কিয় খাই তোৰ যি টেনচন আছে ন চব এতিয়ালৈ যাব তই অলপ খাবি মই আগতে খাই পোৱা নাই নহয় এইবোৰ বস্তু। আৰে তোৰ সেইটো কাৰণেতো তই তাত বহি আছ এনেই বহি আছ জানো অলপ দিবি দেই বেছি নহয় লাইটকৈ হয় হ'ব দাদা পেলাই চই কেলা ছোৱালীয়ে বান্ধি থাকে ন নাই হোৱা দাদা তেনে কি আছে তই ক তই এপাক খাই ল তাৰপিছত গম পাবি এটাতে মাৰি ল আমি মাল কেলে খাওঁ কৈ দিওকচোন আপুনি এইটো ন এইটো টেনচনটো এটা মানে কি বুলি কয় টেনচনটো এটা দৰৱ হয় গম পাইছা নাই এইটো মদ বুলি যে কয় যে মানে এনেই কয় এইটো এইটো টেনচনটো দৰৱ হয় ইয়াতে মেহফিল পাবি ন জিন্দগী কথা নাপাবি লাইটকে দিছো আৰে একো নাই মাৰিছা নাই লাইটকে দিছো মাৰিছা তিতাচোন এইবোৰ এই ভাল বস্তু বনাই থাকে ভাল বস্তু তিতাই থাকে এই মা তই মাৰ পাৰিবি মই নোৱাৰিম দাদা পাৰিবি মাৰ মই নোৱাৰিম দাদা এইবোৰ মাৰ 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 মা থাক না মাৰ ধৰ মাৰ মাটো ধৰিলো
পাবি ক'ৰবাত তই এতিয়া আকৌ কি হৈছে তোৰ হ'ব নেকি মই যাওঁ নেকি আৰু এটা নাখাওঁ দাদা আৰু এটা মাৰ মায়ে গম পালে বেয়া হ'ব এইবোৰ আৰে এটা মাৰ নাপায় বেয়া লাগে মানে নীলা চেকচা লগত থাকে কিবা খেলি কি আছিলে তাৰ সেইবিলাক একেলগে মাৰিব ন দাদা একেলগে মাৰ আমি একেলগে মাৰ চেষ্ট কৰ মাৰ Good job. Ano লাগিছে লাইন লাগিছে আৰু এটা বনাই যাব না মই নাখাওঁ আৰু এটা মই নাখাওঁ এই পাৰিবি এই পোকা গৈছে মই খাব নোৱাৰো আৰু এটা বেগ মাৰ আমি আকৌ দাদা মাংসটো কম নকবি আকৌ মধুমক বনাই দিলে দেখিলি হা যদি ই না মাইকীৰ লগত ঘূৰে না মাইকী টেনচনীয়া দেখিলি তই মাৰ এইটো ৰ মাৰ এটা ৰ দিয়ে ৰ ৰ'বচোন একো নাই তোকো কেলা ৰ খুৱাই মই ইমানটো কৰিলো গম পাইছ নাই মাৰ পাৰিবি মাৰ মই নাখাওঁ নেকি আৰু তই পাৰিবি এইটো মাৰ লাষ্ট টাইম মাৰ ৰ মাৰ আরে মার আকৌ কুত্তার বাচ্চাটা মুটকে গেলে বেশি রেস হয় হ্যাঁ আর গম পাই সৰু হৈ আছে গম পাইছে নাই ভয়ে গো দে কি হ'ব এতিয়া বাৰু একদম লাইট পানী দিবি এতিয়া বাৰু কি হৈছে মোলে কি কৰিলে এইটো ক হা মোৰ কপালত ছোৱালী নাই নেকি হা মোৰ কপালত ছোৱালী নাই নেকি কপালত ছোৱালী দিলে কামেই নাই কিবা ৰাগিনী গুণাজনীক ভাল পাইছিলো তাৰপাছত বুজি নাপালে কোনে বুজি নাপালে ছোৱালীজনী আৰু তাৰ মোৰ মনৰ কথাখিনি তই কি বুলি কৈছিলি দাদা চব তুমি চব কৈ দিম তই দাদা মোৰ মূৰটো ঘূৰাইছে দাদা কোৱা না দাদা চব বুজাই দিম মূৰটো ঘূৰাইছে কি কৰা দাদা একদম মছলা কাৰক তেখেত তোক দিছিলো নে কাৰোবাৰ কৈছিলে চব নাই চব মোৰ ঘৰ যাওঁ তুমি চিনি পাও নে হা তই বহুত পাৰিবি কেলা চাদা খাও নে তই মোৰ কোনে খালে সমস্ত গম পাওঁ ন মোৰ কথা কৈ দে না গম পাওঁ সেইটোৱে কথা মেইন কথাটো হৈছে সেইটো একো যেতিয়া নাখাবি ন তোৱালী টেনচন আলুৰ টেনচন বালৰ টেনচন এইবিলাকে হৈ থাকিব গম পাইছ তো বেলেগ উপায় নাই এইবোৰ খাব লাগিব মোৰ কিবা এটা হৈছে কি হৈছে মোৰ কিবা এটা বহি থাক ভালকে বহি থাক চাক নাখা নাখাই ডেইলি চাক নাখাই ডেইলি খানা চাক নাখা এইটো দিছে নহয় তাকেতো দাদা নাম কি আছিলে অগ্নি অগ্নি এইটো খা তই হাত পাত এইটো কি হ'ব সেইটো হাত পাত না অমৃত হয় অমৃতৰ টুকুৰা কৰি বনাইছে এই তোমাৰ একো নাই জীৱনটো নানাকে যাবগৈ ন তোৰ খাবি জানো নাখাওঁ দে
কেনেকুৱা একো হোৱাতে নাই কিতাপত পঢ়ি গৈছো বা বেয়া লাগিব দাদা কষ্ট নিযাবা তো কাহিনী কৈ দিয়া কাহিনী কৈ দিয়া কোৱা কোৱা দাদা একবাৰ সোধালে কিন্তু এনে গৈছে তাই মোৰ টিউচনৰ লগৰ আছিলে তাৰপিছত নতুনকৈ হৈছিলে প্ৰথম দেখোঁতে তাইক ভাল লাগি গ'ল বুজিছা প্ৰেম অকল মোৰ ফালৰ পৰা আছিলে তাইৰ ফালৰ পৰা নাছিলে এইটো কি বুলি কয় ইংৰাজীত ওৱান চাইডেড লাভ এইটো শিকা আছে কি কৰিব দাদা ইমান ভাল পালোঁ মোৰ লগত পঢ়াওঁতে মোৰ বন্ধুৱে লৈ গুচি গ'ল কোন হ'ল কোন আমাৰ আকৌ অভিমন্যু অভি সিয়ে নিলে তাইক মাউণ্ড কৈছা মাৰা বটলৰ কাৰণে মানে বেলেগ লৈ যা মাৰিব মন আছে বেলেগ লৈ যা তেলা ভাগৰ বটলৰ লগত ঠিক দিবলৈ আহিছে তই বনা মাৰো দিয়া তই মোৰ লগতে বনা তই বচোন বহ নালাগে তই কণ্টিনিউ কৰ তাইৰ লগত মই বহুত সপোন দেখিছোঁ কি হ'ব ফুৰিবলৈ গৈছিলোঁ সপোনত তাইৰ লগত তাৰপিছত তাই মোক মৰমত মাতিছিলে টোপনি আছে নেকি টোপনি আহিছে টোপনি আহিছে কংগ্ৰেছ তই চিনি পাওঁ নহয় নীল যে নীল আমাৰ এইটাকতো ভালকে চিনি পাওঁ এই মোক ইয়াৰ লগত থাকে যে কিতাপে ই জাতি থাকে যে ফৈৰাবোৰ মানে চাব কি ফৈৰা ন বহুত কম দিয়ে যাব মোক সি মোক প্লেন দিলে ৰাগিনী ভাগৰ বাৰ্থডে আহিছিল তই চকলেট এটা দে মই তাৰ কাৰণে বহুত দামী চকলেট এটা কিনিলোঁ 245 টকা 250 টকাত আমি কি মাল পাম ঐ 245 টকা তাৰ বাৰ্থডে খাব নাপালোঁ চকলেটো দিব নোৱাৰিলোঁ মনৰ সপোন মনতে থাকি গ'ল কেলা মোৰ লগৰটোৱে লৈ গুচি গ'ল কোন সেইটো মই কৈছিলোঁ নহয় দাদা আপুনি ক'লে বুলিয়ে ৰখি আছো মই অভিমন্যু মোৰ লগৰ নিদিলে গেলে বাছ তাক নিদিলে গেলে তোৰ মাইকি উঠাই লৈ গুচি গ'ল সি মোৰ তেনেকুৱা লগা নহয় মোৰ কাজিয়া আছে তাৰপিছত তই মোক নকলি কেলে তই তেতিয়া যদি মোক কোৱাহেঁতেন এতিয়ালৈকে বাচি থাকিলেহেঁতেন নেকি চফা হৈ চফা এই কি মাৰো কাটো কৰি থাকো হা ৰৈ থাক না চব দাদা কেনেকুৱা কৰিছে মোক কৈ আছোঁ 2 মিনিট নানি বিবেক ভুল কৰি দাদা কাটিম গ'ল মানে আরে উঠ আরে উঠ না যাওঁ